জুবিন দা এফালে এফালে বিকাশ দা কি খবৰ আশা কৰোঁ সকলো ভালে আছে আৰু আজি মই আছোঁ লখিমপুৰ বাইপাছত আছোঁ এতিয়া বিকাশ দা মানে মাজুলীৰ পৰা লখিমপুৰ আহিছিলে KGM ৰাইড চলি আছিলে এতিয়া KGML প্লাছ হৈ গ'ল লখিমপুৰ হৈ গ'ল চ' এতিয়া বিকাশ দাক লগ পালোঁ মানে মোৰ লগৰ এজনে কাঠেদি এনেকৈ বিকাশ দাৰ কাৰণে বনাইছিলে এনেকুৱা প্লে বটন টাইপত চ' সেইটো দিবলৈ আমি বিকাশ দাৰ ওচৰত আহিলোঁ চ' ইয়ে বনাইছিলে এইটো বনাইছে এইটো বহুত বেছি ভাল লাগিল ইমান ধুনীয়া টেলেণ্টেড চক আমাৰ অসমত ইমান টেলেণ্টেড ল'ৰা আছে আৰু ইমান ধুনীয়াকৈ এইটো বনাইছে মনোজ ভাই বহুত বেছি মনৰ পৰা বহুত আৰু এইটো বিতুপন দাও বনাইছে বিতুপন দালেও এটা বনাইছে নেক্সট লেভেল বনাইছে পুৰা আৰু এতিয়া আমি ক'ত আছে এইটো চাই লওক মন যায় লখিমপুৰৰ ভাল লগা ঠাইটোতে আছে পাহাৰে মাতে মাতে সেউজীয়া ৰিঙিয়া বিকাশ দা ক্ৰাছ হয় নহয় অপৰোডিং নেদেখা সপোন খেদি One week later. এতিয়া বিকাশ দা লখিমপুৰৰ পৰা যাবলৈ ওলাইছে লখিমপুৰৰ পৰা গুৱাহাটী যাব ন বিকাশ দা এতিয়া তেজপুৰ যাব তেজপুৰ মোৰ চেনেলত ভিডিঅ' ব্লগ চলি আছে কিবা এটা কৈ দিয়া বঢ়িয়া প্ৰচেনক লগ পাই বহুত বেছি ভাল লাগিলে আৰু এতিয়া আমি লাহে লাহে যাম তোমালোকে যাবা নেকি যাম অলপ আগবঢ়াবলৈ যাম গহপুৰলৈকে যাম অকণ আগবাঢ়ি যাব আৰু ভাল লাগিল লগ পাই আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব ভইচ নৰ্থ ইষ্ট নেক্সট লেভেল দে ছাবস্ক্ৰাইব আৰু আমাৰ বসন্তীখন এইখন অল ইণ্ডিয়া ৰাইড কৰি আহিছে এখন চাই লওক খিলনি সিপাৰৰ হাঁহি তিৰি নিৰি ভাগি আহে আজি নদীয়ে মাতে নে মাজুলীয়ে মাতে উৰি যা মনৰে চৰাই আমি গহপুৰত আৰু এতিয়া বিকাশ দাক আমি বিদায় দিলোঁ বিকাশ দা আকৌ লগ পাম বাই বাই আকৌ লগ পাম ভাল লাগিল লগ পাই পুৰা একদম পুৰা আমাৰ এয়া নেক্সট লেভেল ফেমিলি মানুহ চব আছে গুৱাহাটীত গ'লে পুৰা নেক্সট লেভেল হ'ব অঁ বাই বাই বিকাশ দা বাই বাই হেপী জাৰ্ণি নিজক নিজৰ শৰীৰত এটি বাহিয়ে এটি হাঁহিয়ে কাহিনীলে সেউজীয়া পথাৰতে কি জানো মায়া আছে কি যাদু ভৰি আছে দূৰণি পাহাৰতে জীৱিকা বিচাৰোতে জীৱনে কিনো পালে মিঠা হাঁহিটি এৰি চহৰৰ বাটে ঘাটে আজি পথাৰে মাতে আজি পাহাৰে মাতে মাতে সেউ